মাঘ মাহৰ পবিত্ৰ সংক্ৰান্তিত উদযাপিত অসমীয়া সংস্কৃতিৰ দাপোন স্বৰূপ ভোগালী বিহু উপলক্ষে সমগ্ৰ অসমবাসীৰ লগতে আৰৱ সাগৰৰ পাৰৰ সুদূৰ মুম্বাইতো আছামিজ পিপলছ এছ'চিয়েশ্যন গগনাৰ উদ্যোগত উলহ মালহেৰে খেল ধেমালিৰ মাজেৰে ভোগালী বিহু উদযাপন কৰা হয়। এই ভোগালী বিহুৰ মেজিৰ জুইত অপশক্তিৰ নাশ, ভাতৃত্ববোধ আৰু সমাজত শান্তিৰ প্ৰতিষ্ঠা হোৱাৰ কামনাৰে মুম্বাইবাসী অসমীয়া সমাজে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাই অগ্নি দেৱতাৰ ওচৰত মূৰ দুৱায়। উল্লেখযোগ্য যে যিসকল লোক এইবাৰ নতুনকৈ গগনাত অন্তৰ্ভুক্ত হৈছে তেওঁলোকক পৰিচয় কৰি দিয়াৰ লগতে সকলোৱে নিজে ঘৰতে তৈয়াৰ কৰি নিয়া লাৰু পিঠাৰে এপিয়লা চাহ গ্ৰহণ কৰে। প্ৰায় ১৫০ শতাধিক লোকে উৰুকাৰ নিশা আনন্দৰে লগে ভাগে এসাঁজ গ্ৰহণ কৰে। এই কাৰ্যসূচীত বিজয় দুৱাৰা, দেৱজিৎ চাংমাই, গৌতম বৰা, মনোজ মিশ্ৰ, গগনাৰ সভাপতি গীতা শৰ্মা, উপসভাপতি হেমন্ত ভূঞা, সম্পাদক মাধুৰ্য নাৰায়ণ বৰা, কোষাধ্যক্ষ প্ৰভাত লহকৰকে প্ৰমুখ কৰি আৰু বহুতো নতুনকৈ অহা গণ্যমান্য লোক উপস্থিত থাকে। প্ৰসিদ্ধ গায়ক তুষাৰ অৰ্জুনে তেখেতৰ নিজা গানৰ এলবামৰ এটি গান পৰিৱেশন কৰি ভোগালীৰ সন্ধিয়া জীপাল কৰি তোলে। লগতে বলিউডৰ প্ৰসিদ্ধ গীটাৰিষ্ট আতনু গৌতমে তুষাৰ অৰ্জুনৰ গানত মনোমোহা গীটাৰ পৰিৱেশন কৰে। তুমি উক্ত অনুষ্ঠানত সমূহ ৰাইজৰ সহায় সহযোগিতাৰ বাবে গগনাৰ সম্পাদক মাধুৰ্য নাৰায়ণ বৰাই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। উল্লেখযোগ্য যে গগনা মুম্বাইয়ে এইদৰেই জন্মলগ্নৰে পৰা নিজৰ কৃষ্টি সংস্কৃতি প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে কাম কৰি আহিছে।